তো হেল্ল' গাইজ মই স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গাইজ যাই আছোঁ আমি এটা হনুমান মন্দিৰত। বিশেষকৈ গাইজ আজি এটা বিশেষ মানে ভিডিঅ' বনাব আহিছিলোঁ। তো তাতে শেষে হ'ল মানে সোনকালে শেষ কৰিল আজি আৰু মন্দিৰত যাম বুলি ভাবিছিলোঁ। তো আমি ডাইৰেক্ট মন্দিৰত যাই আছোঁ, হনুমান মন্দিৰ। আমি যিহেতুকে বজৰংবলীৰ ভক্ত হয়, তো তাতে যাই আছোঁ। জিন্তু আৰু মই নে কি জিন্তু? কোনোদিনে যাই পোৱা নাই, আজি প্ৰথমবাৰ যাম। আৰু এই চাইডে ৰাস্তাৰ কাম কৰি আছে আৰু থাকক আমাৰ লগত চাই ভিডিঅ'টো। মন্দিৰটো কিমান ধুনীয়া তো দেখাই আছোঁ। জয় বজৰংবলী। গাছ এই চাইডে ধুনীয়াকৈ ৰাস্তাৰ কাম কৰি আছে, গোটাই শাল গাছগিলা কাটিল। চাওক কিমান ৰাস্তাটো বহল হ'ব, একবাৰ ভাবি চাওক না। ৰাস্তাটো বহল হোৱাটো ডাঙৰ কথা নহয়, কিন্তু শাল গাছবিলাক কাটি পেলাই বহুত বেয়া কৰিলে, মানে পৰিৱেশটো বেয়া হৈছে। কিন্তু মানে উপায়ো নাই, এতিয়া দোকান নাওতো ভৰি থৈ একেলগে আগবাঢ়িব নোৱাৰে চৰকাৰ। তো গাইজ ফাইনেলি আমি মন্দিৰত আহি পালোঁ। দুবানা নাছিলোঁ মানে ইয়াতে নাপায়, চালোঁ গেল বোলে দোকানখন আছিল। আমি ধূপ চুপ লৈ আহিলোঁ, ইয়াতে যিহেতুকে নাছিল। এইবাৰ মন্দিৰৰ ভিতৰত যাওঁ। এতিয়া আমি ধুনীয়াকৈ ভিতৰত সোমাই আহিলোঁ আৰু ভিতৰত সোমাই আহি দেখিলোঁ ইয়াতে হাতীৰ এনেকুৱা ষ্ট্ৰাকচাৰ বনাইছে ধুনীয়াকৈ। গাইজ এইটো মন্দিৰত বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আৰু যিহেতুকে কালি জন্মদিন গ'লোঁ, জন্মদিনৰ অৰ্থেও আহিলোঁ সেৱা কৰিম বুলি। তো চাওক চাওক কিমান ধুনীয়া এটা মন্দিৰ। মন্দিৰটোৰ ইয়াত আছে এনেকৈ ধুনীয়াকৈ পানীৰ ব্যৱস্থা কৰিছে। তাতে গাইজ অলপ মুখ চুখ ধুই ভৰি হাত ধুই কিনে মন্দিৰত সোমাই আৰু প্ৰৱেশ কৰে। আৰু ইয়াত ধূপ চুপ দিয়ে, ধূপগুৰি ৰাজাপাৰা। আমি ধুনীয়াকৈ সেই মুখ হাত ধুই ল'লোঁ আৰু এতিয়া ভিতৰত গৈ সেৱাটো কৰি আহোঁ আগত, তাৰপিছত দেখাই আছোঁ। তো গাইজ ঘণ্টা আছে ধুনীয়াকৈ। গাইজ আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ। বৰ্তমান মন্দিৰৰ ভিতৰত আছোঁ, তো লাহে লাহে কৈ আছোঁ। আৰু আমাক প্ৰসাদ চসাদ দিলে ধুনীয়াকৈ। আৰু এইবিলাক চাওক কি ধুনীয়াকৈ মন্দিৰ আছে, এইবিলাক চাওক। আৰু ইয়াত পূজাৰী আছে। आप कहाँ से हो? मिथिलांचल से। मिथिलान। अच्छा, यहाँ पर कितने साल से रह रहा हो? मुझे चौथा ही महीना हुआ। चौथा महीना। अच्छा अच्छा। सर इस मंदिर के बारे में कुछ बता दीजिए। राजापारा हनुमान मंदिर, ये मनोकामना सिद्ध हनुमान जी हैं। हाँ ये जो भी इस मंदिर में जो भी भक्त लोग आते हैं, उनकी मनोकामना पूर्ति करते हैं, जिस भी कामना से आते हैं। हाँ। और यहाँ अपनी भक्ति भाव से लोग आते हैं। और बहुत मंगलवार को, शनिवार को अधिक भीड़ होता है। सर कितने बजे तक खुला रहता है ये सुबह 7 बजे से लेके 1 बजे तक, और फिर 3 बजे से लेके 8 बजे रात को। 3 बजे से थोड़ा भीड़ कम रहता है। हाँ हाँ, सुबह के समय में तो ज़्यादा लोग पूजा करने के लिए आने की सोच रहे हैं वो तो आ सकते हैं। हाँ हाँ, आने में। তো গাইজ ইয়াত মানে যাই আহিব খোজে তো আহিব পাৰে সোনকালে। মন্দিৰটো কিমান ধুনীয়া এটা চাওক পৰিৱেশ। আমি ধুনীয়াকৈ সেৱা চেৱা কৰি মানে পূজাৰীকো অলপ কথা সুধি দিলোঁ। আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ। আৰু মানে এই মন্দিৰটো ক'ত আছে, তো ৰাজাপাৰাত আছে এই মন্দিৰটো। আপোনালোকে আহিব পাৰে, তাতে ধুনীয়া এটি পৰিৱেশ চাওক। ইপিনে চাওক আজি বেছি মানুহো নাই, আমি দুজনে আহিছোঁ বৰ্তমান। আৰু এইবিলাক চাওক, বিভিন্ন পৰা মন্দিৰটো চাওক। দুটামান মন্দিৰৰ ভাল লগা এইবাৰ ক্লিপ চাই লওক। আৰু চাওক ইপিনে চাওক, এই আমলখিৰ গছ এইবিলাক আছে। এইডাল আমৰ গছ, আমটো লাগিছে দেখাই পাইছে এইবিলাক। আৰু ফুলৰ গছ ধুনীয়াৰ আছে। আৰু ইপিনে লেট্ৰিন বাথৰুমৰো সুবিধা আছে। এইবিলাক কিবা দোকান আহিছিল চাগে। তো গাইজ এটা ধুনীয়া বস্তু দেখিলোঁ, এইটো চাওক গণেশ বাবা। মন্দিৰৰ তলতো মানে পাথৰ টাইপৰ বস্তুত আছে। আৰু ইপিনে আৰু বেলেগ আছে, ইপিনে আৰু শিৱলিংগ আছে, ইপিনেও আছে কিবা এটা কিজানি। পূজাৰীসকলে যিহেতুকে ইমান দূৰৰ পৰা আহে, তো ইয়াত থকাকৈ ইয়াত ধুনীয়াকৈ ৰুম বনাই দিছে, চাব পাৰে। আৰু ইপিনে কিবা সৰু সুৰা ইণ্ডাষ্ট্ৰি আছে। তো গাইজ এতিয়া যাৱাৰ মানে এটা ইম্পৰ্টেণ্ট কথা ক'ব আছে। তো গাইজ আপোনালোকে যে কেতিয়াবা মন চন বেয়া লাগে বা এনে থাকে, তো মন্দিৰত আহিব পাৰে। গাইজ 3টাই এনেকুৱা জেগা আছে য'ত আপোনালোকে মন বেয়া লাগিলে বা যিকোনো প্ৰকাৰত যাব পাৰে। এটা হৈছে মন্দিৰ, এটা হৈছে
পুথিভঁৰাল আৰু এটা হৈছে জিম। এই তিনিটা জেগাত গাইজ যাব কেতিয়াবা মন চন বেয়া হ'লে, কিবা নহয় কিবা হ'লে শিকিব পাৰিব। আৰু এইবাৰ ইপিনে যাওঁ আমি, ইপিনে যাওঁ, এইখন যাওঁ, কি ধুনীয়া গেট। তো গাইজ ইপিনে সিখন মেইন গেট আৰু ইপিনে এখন গেট আছে। আৰু ইপিনে চাওক এইখন এখন গেট। তাত পিনে নাৰিকল পুতিছে ধুনীয়াকৈ, এইবিলাক সৰু সৰুকৈ আৰু পুতিছে মানে পানীত ড্ৰাম বনায়, পানী ৰখা ড্ৰাম যে গাইজ, এইটো মানে ইয়াতে বনাই বোলে, এই দাদাজনে ক'লে। গাইজ দলঙৰ পাৰ্টগিলা লৈ যাই আছে, তেখান গাইজ ব্ৰিটিছৰ দিনত দলং আছিল, বহুত পুৰণি। এতিয়া নতুন দলং হ'ব গাইজ। মোৰ লগৰ পলুৱা আৰু কিশোৰহঁতক লগ পালোঁ। ক'ত গৈছিলি? এই মন্দিৰত গৰুকেইটা ৰেতি দিওঁ চাওঁৱে, চাই দিয়ে দিবা নোখোজে। কম গৰু নাই দে গাইছ। আৰু এইগিলা স্কুলত সিহঁতে পাৰ্কত খেলবা লাগছে নেকি না পঢ়বা গৈছে, চলিগিলাৰ পৰা ঠাণ্ডা নাই, তাহাঁতে পঢ়বা গৈছে গাইছ। তো গাইছ বৰ্তমান জিন্তুক থবা যাই আছোঁ, জিন্তুকো লৈ গৈছিলোঁ তো, তাক থৈ যাওঁ বোলো। আৰু গাইছ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ।